তো হাই ৰাইজসকল, সেয়া মোৰ লগত আছে পাপু ভাই, জানেই। তো ইহঁতৰ এটা চেনেল আছে, কৈ দিয়া। আমাৰ মস্তি নামৰ এই চেনেলটোত এখন শ্বৰ্ট ফিল্ম আহি আছে। ৰৈ আছো তোমালে চাওকচোন নাম। পৱল নীল কাশ্যপে ৰচনা কৰিছে, ই পৰিচালনা কৰিছে। আপোনালোকে চাব আমাৰ মস্তি চেনেলটোত 10 দিনমানৰ ভিতৰত আহিব ন? 10 জুলাইত আহি আছে। 10 জুলাইত আহি আছে, ৰবিবাৰে আহি আছে। তো আপোনালোকে ৰখি থাকক, চাব, ভাল পাব। ৰৈ আছোঁ তোমাৰ হৈ। Hey guys, মই পাপু আৰু আপোনালোকে চাই আছে পাপু ভাই ইউটিউব চেনেল। তো গাইজ আজি মই আছোঁ ডিম্পুদাৰ ঘৰত আৰু এইফালে চাওক ডিম্পুদাৰ নতুন ঘৰ ৰেডি হৈ আছে আৰু আনবক্সিং কৰিছে, আপোনালোকে ভিডিঅ'ত দেখা পাইছে। আৰু মই দেখি দিছোঁ আপোনালোকক কি আল্ট্ৰা লেভেলত ছবি আঁকিছে। চাওক গাইজ কি মজাকৈ ছবি আঁকিছে গাইজ। আৰু নীলিম দাই খুব ধুনীয়াকৈ আৰ্ট কৰিছে। এইফালে লিখা আছে লিভিং আৰ্ট। তো গাইজ দেহাৰ লিখা আছে আৰু এইফালে লিখা আছে এনেকৈ। আৰু একদম বহুত ধুনীয়া লাগিছে গাইজ, কি ক'ম আৰু চাওক এওক লাইট চাইট জ্বলি যায়, এতিয়া লাইন নাই থাকে। আৰু ফেনখন চাওক, একদম চাউণ্ড প্ৰুফ ফেন, একদম ধুনীয়া। আৰু খিৰিকী চাওক গাইজ, খিৰিকী চাওক, এইবোৰ বহুত খিৰিকী, মানে এচিৰ দৰকাৰ নাই। ফেনখন দিলে হ'ল, কেতিয়াবা গৰম লাগিলে বাকী বতাহ চতাহ আহি থাকে, একদম ধুনীয়া। তো গাইজ চিলিংখন বেছি ভাল লাগিছে আৰু ফটোখনো ভাল লাগিছে। আৰু এইফালেতো ক'বই নালাগে, একদম আল্ট্ৰা জুই, কি ক'ম আৰু। আৰু এইফালে আছে সুমন ভাই, আপোনালোকে চিনি পায়। কেনে খবৰ? আছোঁ সুমন বিদুৰ ভাই। তো সুমন ভাই কেনে লাগছে? কেনে মানে এইটো এটা বহুত ডাঙৰ আৰ্টিষ্ট, আপোনালোকে গমে পায়, নীলিম মহন্ত দা। সেইটোৱে মানে নীলিম মহন্ত দাই এই ছবিটো আঁকিছে। চাওক কেনেকুৱা এটা নিখুঁত আঁকিছে, একদম আল্ট্ৰা লেভেলত। চাওক কি ক'ম আৰু। কি ক'ম বাকী সুমন দাৰ কথা ক'বই নালাগে, সুমন দাক চবেই চিনি পায়, সুমন বিদুৰ ভাই বুলি আৰু চবেই জানে। তো সুমন দা বহুত বহুত ভাল লাগিল তোমাক লগ পাই। আৰু জানে মোৰ লগত এটা সুমন দাই ভিডিঅ' কৰিছিলে, আপোনালোকে চাইছে, যাবা একদিন মোৰ তাত। বঢ়িয়াকৈ যাবা, খানা খাম এটা বঢ়িয়াকৈ। নদীপাৰত আমাৰ খানা খাম। মহন্ত আহি আছে, আজি পুৰীৰ পৰা আহিব। হ'ব লগ হৈ পেলাই খানা খাম। তো গাইজ চাই থাকিব। আৰু এইফালে চুইচ দিলে জ্বলি যায়, একদম ৰং বিৰঙৰ একদম লাইট। আৰু গাইজ চাউণ্ড প্ৰুফ ফেন ওপৰত, সঁচাকৈ বহুত ভাল লাগছে এই ৰুমটো গাইজ, মজা মজা। আৰু এইফালে ফটোখন চাকে গাইজ, বাপৰে বাপ কি আল্ট্ৰা লেভেলৰ ফটো, একদম কি মজা ভাই। চেলুট নীলিম মহন্ত দা, একদম মজা আঁকিছে ভাই, কি ক'ম আৰু। চেলুট 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 নীলিম মহন্ত দা। আৰু ডিম্পুদাৰ হাতত মেকুৰী চাওক কি ধুনীয়া, মজা। চাওক ইমান ধুনীয়া এডাল আমলখি গছ, ডিম্পুদাই মানে আমলখিডাল বচাবৰ কাৰণে গেটখনে অকণমান কিবা কিবি কৰি দিছে, খুব ধুনীয়া। এইটো খুব ধুনীয়া কাম কৰিছে, ভাল লাগিছে। গছ বচাওক আৰু জীৱন বচাওক, এইটো আছে চবেই কয়, আৰু এইটো সঁচাকৈ গছ বচাব লাগে আমি, সেইটোৱে। আৰু এইফালে ডিম্পুদাহঁতৰ মন্দিৰ, এইফালে ডিম্পুদাৰ আমাৰ মহাৰথী থাৰখন ৰখি আছে গাইজ, কি থাৰ এই বেলেগ গাইজ, বম লাগছি দক, কি ক'ম আৰু। ডিম্পুদা এতিয়া ফুৰিব যাম 2-1 দিনতে, চাই থাকিব ভিডিঅ'বিলাক। আৰু ঘৰটো গাইজ বেলেগ বনাইছে দক। আৰু এইফালে ডিম্পুদাৰ প্লে বটন পাইছিলে, সেইবিলাক ইয়াতে সজাই থ'ব, ডিম্পুদাই কৈছে। তো এইফালে ছবিখন আছে, খুব এটা ধুনীয়া ভাল লগা ৰুম। আৰু এইফালে বাঁহ চাওক, বাঁহবিলাক আছে, ডিম্পুদাহঁতৰ খাল চালো আছে। সঁচাকৈ এটা নেচাৰেল বতাহ পাই থাকিব, যিটো এচি দিব নোৱাৰে, সেইটো বতাহ দিব, নেচাৰেল বতাহ পাই থাকিব। আৰু খুব ধুনীয়া লাগিব ইয়াতে বহি। এইফালে এতিয়া সজোৱা নাই ৰুমটো, মানে কিবা কিবি আৰু কাম বাকী আছে চাগে, মানে চোফা টোফা আনিব কিজানি। ভাল লাগিছে, বহুত ভাল লাগিছে দক। বম 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 আল্ট্ৰা ডিম্পু ভাই। আৰু এইফালে ডিম্পুদাৰ ৰুমত আহিলোঁ, সেইটো পুৰণি ৰুম আৰু সেইটো নতুন ৰুম। তো ভালে চাওক, ভালে আছে সুমন ভাই আমাৰ, ভালে ভাই আছে। ভাই কি নাম তোমাৰ? চঞ্চল। আৰু এইফালে চাওক বিখ্যাত ফটোখন, বাপৰে বাপ আল্ট্ৰা লেভেলৰ ফটো দক। বহুত বস্তু, চাইকেল আছে, কি ক'ম আৰু মজা।
আৰু এইফালে আছে আমাৰ ডিম্পু ভাই কি ক'বা নতুন ৰুম এই নতুন মানে এনে এটা সৰু ৰুম বনালোঁ আৰু তহঁতে আহিলে কেতিয়াবা এই কৰা আৰু তাকেইতো তো ছবিও আগলাক নীলিম দাই তো নীলিম মহন্ত তাক বহুত বহুত ধন্যবাদ ইমান ডাঙৰ আৰ্টিষ্ট কিন্তু আমাৰ তাতে আহি পেলাই মানে ছবি আঁকি দিলে আৰু তো তেখেতক পোৱাই টান আৰু নতুন ৰুমত কেনে যাবা দেৰি আছে অলপমান আৰু কিবা কিবি কাম আছে তাতে কৰি চফা তফা সাজবা আছে আৰু নাই এনে নাই আৰু বিশেষকৈ ভাল লাগিছে মানে এচিৰ কোনো দৰকাৰ নাই নেচাৰেল বতাহটো দেখুৱা যিটো এচিয়ে দিব নোৱাৰে সঁচাকৈ বহুত এটা ভাল লগা এটা ৰুম সঁচাকৈ বহুত ভাল লাগিছে আৰু বিশেষ ক'ব লগা নাথাকে মানে আপোনালোকেতো ভিডিঅ'ত দেখা পাই থাকে ডিম্পুদাৰ ভিডিঅ'ত দেখা পাই থাকে এইটো বিখ্যাত ৰুম সঁচাকৈ মানুহজনো বিখ্যাত আৰু ৰুমটো বিখ্যাত আৰু এইবিলাক প্লে বটন থৈ আছে ডিম্পুদাই এতিয়া চিনেমা চাই আছে আৰু এতিয়া বহো মই অলপমান কথা চথা পাতোঁ চাই থাকক ভিডিঅ'টো আৰু চাবি বেট চাওকচোন ডিম্পুদাৰ গাড়ীৰ চাবি বা বেলেগ থলা লৈ লৈছে মজা মজা আৰু এইফালে চিনেমা লগাই আছে বম বম চিনেমা চাই আছোঁ বঢ়িয়া আৰু এতিয়া যাওঁ ঘৰত ডিম্পুদা বহুত ভাল লাগিল আৰু আহি থাকোঁ মাজে মাজে আৰু ডিম্পুদাৰ কেৰেলাৰ ভিডিঅ'বিলাক আহি আছে চাব আৰু অতি ঘূৰে ইংলেণ্ড যাই আছে ইংলেণ্ডৰ ভিডিঅ' দেখা হ'ব আল্টিমেট দেৰি হ'ব কি ক'ম তো যাওঁ ভাই যা ভাই থেংক ইউ আৰু এইফালে মাধুৰ্যক লগ পালোঁ হেল্ল' কেনেকুৱা ডিম্পুদা ঘৰৰ পৰা আহি মাধুৰ্যক লগ পালোঁ ঘৰৰ পৰা আহিছিলে নেকি হয় অকণমান বজাৰ আছিলে তেনেকৈ আহিলোঁ পাপুক লগ পালোঁ আৰু গাইজ আমাৰ মস্তি চেনেলত এখন নতুনকৈ অসমীয়া ছবি আহি আছে ৰৈ আছোঁ তোমালৈ তো গাইজ মাধুৰ্যদা একদম ফালাফালি এক্টিং কৰিছে তাতে একদম চাব আপোনালোকে আৰু 10 জুলাইত আহি আছে মানে ৰবিবাৰে পাপুৱে ডাইৰেকশ্যন কৰিছে আৰু পাপুৰ ডাইৰেকশ্যন মানে আমি সকলোৱে জানো অলৰেডি নাই চেষ্টা কৰি আছোঁ পাপুৰ গাইজ বহুত কাম আমি দেখিছোঁ মাধুৰ্যদা একদম ফালাফালি এক্টিং কৰিছ তুমি ভাই থেংক ইউ ভাই চেষ্টা কৰিছোঁ আৰু বাকী আশীৰ্বাদ কৰিবা তোমালোক সকলোৱে আৰু গাইজ এইটো ভিডিঅ' ইয়াতে সামৰো মানে ঘৰত যাওঁ এতিয়া ৰ'দটো ৰিক্সা নাই গাইজ বহুত গৰম আৰু গাইজ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি আছে চব কৰি দিব কৰি দিওঁ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই